নাই আজি পৰিস্থিতিটো আমি শুনিছোঁ, এইটোতো সঁচা মিছা আমি নাজানো, এইটো ইনভেষ্টিগেশ্যন কৰিব বা কৰিয়ে আছে। গতিকে আমি ইয়াৰ আজি মিটিংটোৰ উদ্দেশ্য হ'ল এইটোৱে। আমাৰ মাজত উপস্থিত আছে আমাৰ তৈবুৰ ৰহমান ডাঙৰীয়া, তেখেতক আমি ইনভাইট কৰিছিলোঁ, তেখেতে আহিছে, ভাল ভাল পৰামৰ্শ তেখেতে আমাক দিছে। আমাৰ কথা হ'ল অসমৰ DGP মহোদয় তেওঁ যিখিনি কথা কৈছে আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হেমন্ত বিশ্ব শৰ্মা যিখিনি কথা কৈছে, সেই কথাখিনিৰ ওপৰত ভিত্তি কৰি আমি গোটাই অসমৰ ওলামাসকলক মাতিছোঁ। আজি অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰৰ উদ্যোগত আজি এটা ৰাজহুৱা সভা আহ্বান কৰা হৈছে। উক্ত সভাত ডাঙৰ ডাঙৰ ওলামাখিনি আহিছে। আমি ইয়াতে কেইটামান প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। 1 নম্বৰ প্ৰস্তাৱটো হ'ল যে বিদেশৰ পৰা, বাংলাদেশৰ পৰাই হওক আৰু বিদেশৰ পৰাই হওক, যিমান আলেম অসমত আহিব আমি তীক্ষ্ণ নজৰ ৰাখিম তেওঁলোকৰ ওপৰত নজৰ ৰাখিম আৰু প্ৰত্যেকটো কথা অসম চৰকাৰ তথা অসমৰ DIG মহোদয়, আমাৰ যিটো ডিষ্ট্ৰিক্টত প্ৰগ্ৰাম হ'ব সেই ডিষ্ট্ৰিক্টৰ SP DCক আমি কমপ্লিটলি কথাখিনি জনাম। মুঠতে আজি ৰাজহুৱা সভাৰ উদ্দেশ্য এটাই যে অসমখনক কোনো কাৰণত আমি সেই জিহাদীৰ অংগটো ইয়াতে চামিল হ'ব নিদিওঁ কোনো কাৰণত। এইটো আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ 1 নম্বৰ। 2য় নম্বৰ কথাটো হ'ল যে যিখিনি ঘটনা মৈৰাবাৰীত হ'ল, মানে গোৱালপাৰাত হ'ল বা ধুবুৰীত হ'ল, এইখিনি ঘটনা যাতে অসমৰ ভিতৰত আৰু দ্বিতীয়বাৰ যাতে এই ঘটনাটো আৰু কোনো কাৰণত যাতে নহয়, এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু ইয়াৰ জৰিয়তে মই অসমৰ ৰাজ্যক এটা বিনম্ৰভাৱে অনুৰোধ জনাম যে কোৰাণৰ লগত জিহাদৰ লগত কোনো সম্পৰ্ক নাই, হাদিছৰ লগত জিহাদৰ লগত কোনো সম্পৰ্ক নাই। আমি আগৰ পৰাই কৈছোঁ আতংকবাদী মুৰ্দাবাদ, জিহাদী মুৰ্দাবাদ, আল কায়দা মুৰ্দাবাদ, হিফজুল মুজাহিদিন মুৰ্দাবাদ, ওসামা বিন লাডেন মুৰ্দাবাদ, ISI মুৰ্দাবাদ, আবু বকৰ আল বাগদাদী মুৰ্দাবাদ। মোটামুটি মেইন কথা হ'ল আতংকবাদীৰ লগত আমাৰ কোনো সম্পৰ্ক নাই আৰু ইছলামৰ কোনো সম্পৰ্ক নাই। আৰু ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি জনাব বিচাৰোঁ, যিখিনি প্ৰায় আমি সুন্নি জামাতৰ 390টা মাদ্ৰাছা আছে, আমি 390টা মাদ্ৰাছা একত্ৰিত কৰি আমি অসমৰ DIG ছাৰৰ ওচৰত যাম, তেখেতৰ লগত আমি কিছু আলোচনা কৰিম আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ ওচৰতে যাম, এই কথাখিনি লৈ আমি আলোচনা কৰিম। আৰু আমি 100% আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ লগত আছোঁ, অসমৰ পুলিচ প্ৰশাসনৰ লগত ইনশাল্লাহ আমি অল আছাম ইছলামিক ৰিচাৰ্চ চেণ্টাৰ 110% আমি আছোঁ ইনশাল্লাহ। সেইটোৰ কাৰণে আজি মিটিংটো আহ্বান কৰা হৈছিল। ধন্যবাদ। আসসালামু আলাইকুম।